নমস্কাৰ আপোনালোকে চাই আছে বাৰ্তা এক্সপ্ৰেছ আজিৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ বাৰ্তা এক্সপ্ৰেছৰ চেনেললৈ মই লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ জেলৰ সন্মুখত কিদৰে হুহাই কান্দিছে অবৈধ স্বামীৰ পত্নীসকলে এয়া ভিডিঅ' আপোনালোকৰ সন্মুখত দেখাই আছো কিদৰে হুহাই কান্দিছে জেলত দেখা কৰিবলৈ যোৱা মহিলাসকলে সিহঁতৰ হাজবেণ্ডসকলক সিহঁতৰ স্বামীসকলক দেখা কৰিবলৈ যায় একেবাৰে কাতৰ হৈ পৰিছে তেওঁলোকে একেবাৰে আবেগিক হৈ হুহাই মাটিত বাগৰি কান্দিছে এক দৃশ্য আপোনালোকৰ সন্মুখত কৰুণ দৃশ্য আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰিছে তথাপি কিন্তু তেওঁলোকে হুহাই কান্দি আছে মাটিত বাগৰি কান্দিছে এক দুখ লগা দৃশ্য অবৈধ বাল্য বিবাহৰ নামত চৰকাৰে যি ৩০০০তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ পাছতে এইদৰে জেলৰ সন্মুখতে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈছে অবৈধ স্বামীসকল গ্ৰেপ্তাৰ হোৱাৰ পিছত যেতিয়া জেলত সাক্ষাৎ কৰিবলৈ গৈছিল মহিলাসকলে তেতিয়া তেওঁলোকৰ স্বামীসকলক দেখা পাই আবেগত কান্দি তেওঁলোকে মাটিত বাগৰি কান্দিছে এনেদৰে আপোনালোকে চাইছে কি কৰুণ দৃশ্য তাৰ কাৰণে গুৰুত্বপূৰ্ণ এটা খবৰ কিদৰে মাটিত বাগৰি কান্দিছে মহিলাসকলে আপুনি যদি ইউটিউবত মোৰ চেনেলটো চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু আপুনি যদি ফেসবুক পেজত চাই আছে পেজটো লাইক কৰিব লগতে ফলো কৰিব আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ভাইৰাল নিউজ মই আপোনাৰ সন্মুখত লৈ আহিম ধন্যবাদ জনাইছো আজিৰ কাৰণে